Welcome back to our YouTube channel Assamese Gan. To friends, আজি হৈছে শিক্ষক দিৱস। তাৰ কাৰণে মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ শিক্ষক দিৱসৰ লগত জড়িত কেইটামান প্ৰশ্ন আৰু তাৰ উত্তৰ। বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। Question number 1, কোন তাৰিখে শিক্ষক দিৱস পালন কৰা হয়? Answer 5 ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱস পালন কৰা হয়। Question number 2, কোনজন ব্যক্তিৰ জন্মদিনত শিক্ষক দিৱস পালন কৰা হয়? Answer ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনত শিক্ষক দিৱস পালন কৰা হয়। Question number 3, কোন চনৰ কিমান তাৰিখে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল? Answer 1888 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল। Question number 4, পোন প্ৰথমবাৰ শিক্ষক দিৱস কেতিয়া পালন কৰা হৈছিল? Answer 1962 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে পোন প্ৰথমবাৰ শিক্ষক দিৱস পালন কৰা হৈছিল। Question number 5, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন কেতিয়াৰ পৰা কেতিয়ালৈ ভাৰতৰ ৰাষ্ট্ৰপতি আছিল? Answer ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন 1965 চনৰ পৰা 1967 চনলৈ ভাৰতৰ ৰাষ্ট্ৰপতি আছিল। তো ফ্ৰেন্ডছ, আজিলৈ ইমানে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।